নমস্কাৰ কি খবৰ সকলোৰে আশা কৰো সকলো ভালে কুশলে আছে খোৱা কৰিলে নে পিছে মই পিছে খালো দেই খাই মেলি আজি ভাবিছো আপোনালোকক মই বিয়াত পিন্ধা কাপোৰযোৰ আপোনালোকে কমেন্ট কৰি আছিলে দেখাব বুলি আৰু গুণৰ ফ্ৰকটো মুগা কাপোৰযোৰ আৰু মই পিন্ধা কেঁচা পাটৰ কাপোৰযোৰ আপোনালোকক আজি দেখাই দিম কেনেকৈ কি কৰিছিলো আৰু ক'ৰ পৰা লৈছিলো সকলো ডিটেইলছ কম ভিডিওটো চাব আৰু কেনেকুৱা পালে কমেন্ট কৰি জনাব প্ৰথমতে দেখাব বিচাৰিছো কেঁচা পাটৰ কাপোৰযোৰ এই কাপোৰযোৰ লৈছিলো মই সিল্কালয় নাজমিন বুলি কয় তাৰ পৰা লৈছিলো এই পেজ ইনষ্টাগ্ৰামত এটা পেজ আছে আপোনালোকে তাতে চাব পাৰে এই কাপোৰযোৰ তাত দিয়া আছে ভিডিও তাৰ পৰা লৈছিলো এই কাপোৰযোৰ আৰু কাপোৰযোৰৰ ব্লাউজটো চিলাইছিলো একদম সিম্পলকে যেহেতু মই ডিজাইনাৰ ব্লাউজ পিন্ধি বেয়া পাওঁ সিম্পল হাতটো দীঘল দিছিলো কিন্তু দীঘল নহলে কাপোৰটো কম হল সেইকাৰণে হাতটো ইমানটোহে পৰিলে পিছত ছুটি কৰি ল'ব পাৰিম কেদিনমান বলো পিন্ধো অকমান এনেকে মই বিছে গামখাৰৰ লগত পিন্ধিম বুলি এনেকে চিলাইছিলো গামখাৰ পিন্ধা নহলে বিয়া আৰু বেক সাইডটো পুৰা ডিপ বেক ওপেন আছে আৰু এনেকে লটকো লগাই দিছো ব্লাউজ হে বৰ বিশেষ নাই হাতটো হেভি আৰু খালি এনেকে আৰু এখন আছে চাদৰখন বিশেষকে মানে মই বহুত বেছি ভাল পাওঁ চাদৰখন বহুত ধুনিয়া হয় কি কাৰণে জানে নে মই কেঁচা পাটৰ চাদৰবিলাক খুব ভাল পাওঁ বহুত লঘু হয় পাটৰকে কেঁচা পাটটো ভাল পাওঁ এখন চাদৰখনৰ আঁচলটো বহুত হেভিকে দিছো ভিতৰটো বহুত কম ফুল দিয়া আছে আগটো হেভি মানে বহুত বয়সলৈকে কাপোৰযোৰ পিন্ধিব পাৰিম গম পাইছেনে পিংক আৰু দুটা কালাৰ মিনা কৰা আছে পিংকত আছে আৰু এটো অকমান বেঙুনিয়া টাইপৰ একদম ডাৰ্ক হয় দে গুলপিয়াটো আৰু এটো বেঙুনিয়া ইয়াতে পাৰিটো অকমান সৰুকে দিব কৈছিল একদম মই ইমান কনমান পাৰি এটা দিব কৈছিল কিন্তু ডাঙৰ আহিলে উপায় নাই চাদৰ আসল এটো খালি এটাই মোৰ মাইনাস পইণ্ট কি গম পাইনে মই পাটৰ কাপোৰত চাদৰৰ আগত থকা খুটাতে দহি বাটিলে ভাল পাম মই যেহেতু দহিটো নিজে বটা নাছিলো দহিবিলাক ইমান ভাল নহলে চাওকচোন দহিখিনি খুলি আকৌ নিজে মনি দহি বাটি পেলাম বুলি ভাবিছো কাপোৰযোৰ যেহেতু বহুত ধুনিয়া হয় আৰু পাটৰ কাপোৰবিলাক চাদৰৰ খুটাতে যদি দহি বাটে বেছি ভাল লাগে আৰু এইবোৰ দহি চাও না কিমান বেয়া দহি এটো এটা মাইনাস পইণ্ট আছে কাপোৰযোৰ মুঠতে দহিটো বেয়া খালি দহিটো মই নিজে বাটিব লাগিব লৰালৰি হৈছিল আসলতে তেওঁলোকৰ গাটো দুখ নাই লৰালৰিকে কাপোৰযোৰ বনাই দিয়া হৈছিল যে সেইকাৰণে এনেকে দহি বাটি দিলে ৰেডি টু ওয়্যাৰ কৰি দিয়ে কাপোৰবিলাক ব্লাউজটোহে চিলাইছো আৰু এইবিলাক চাদৰ মেখেলা সব ৰেডি টু ওয়্যাৰ কৰি দিছে দহিটো মানে অইনটো নহয় আপোনালোকে যেনেকে কয় তেনেকে কৰি দিব তেওঁলোকে মই ইমানখিনি পাতি থকা নাছিলো দহিটো বাটি জাস্ট দি পঠাইছিলে এদিন পিন্ধিলো তাৰপিছত দহিটো খুলি পেলাই নিজে আকৌ দহিটো বাটিম বহুত মানে ইমাৰ্জেন্সিকে কাপোৰবিলাক কৈ দিছিলো টাইম দিয়া নাছিলো সেইকাৰণে আসলতে তেওঁলোকৰ হেতু প্ৰবলেম হল কৈছে তেওঁলোকে কিন্তু বহুত ধুনিয়া কাপোৰৰ কোৱালিটি অইন কাপোৰৰ লগত আপোনালোকে মানে মেচিং কৰিলে গম পাই যাব ডিফাৰেন্সটো কি হয় কাপোৰৰ কোৱালিটি বহুত ধুনিয়া হয় এখন চাদৰখন দেখালো আৰু কোপা লৈছো কলোৱে সিল্কালয় নাজমিন তেওঁৰ পৰা লৈছো এখন আছে মেখেলাখনৰ বুটা নাই একদম পুৰা হেভি আঠু ওপৰলৈকে এটো ফুল আছে আৰু এতিয়া দেখাম গুণৰ ফ্ৰকটো সবে খুধি আছিল গুণৰ ফ্ৰকটো কেনেকে কি কৰিলে কাপোৰ এক্সট্ৰা লৈছিল নেকি হয় গুণৰ ফ্ৰকৰ কাৰণে মই এবেগেটতকে অকমান বেছি কাপোৰ বনাব দিছিলো কাপোৰযোৰৰ লগতে একন কাপোৰ তেওঁলোকে এক্সট্ৰাকে বনাই দিছে তাৰ পাছত মই এটা এটো ষ্টন ৱৰ্ক কৰা আছে দেখিছেনে এটো কাপোৰটো আনি ইয়াতে লগাই দিছো আৰু একদম সিম্পলকে চিলাইছো ফ্ৰকটো এটা এনেকে বো লগাই দিছো এটো ফ্ৰকটো বেক সাইডত লগাইছো ফ্ৰন্ট সাইডত একো নাই সিম্পল চেন দি ধুনিয়াকে ফ্ৰকটো বৰ বিশেষ একো নাই আৰু সিম্পল এটা ফ্ৰক এটো বোটো বনাই দিছো ওপৰকন লাগে যিমান মেচিং কৰি পিন্ধিম বুলি ওপৰকন তাই কাৰণে এনেকে হিকিব দিছিলো বব দিছিলো পাটৰ হয় কাপোৰকন এখন তাৰপিছত হাতটো এনেকে ফিল লগাই দিলো আৰু ইয়াতে এটো কাৰণে মিনা কৰা আছে কাৰণে এটো এনে পটি এটা লগাই দিছো আৰু এটো সাটিন কাপোৰ এটা লগাই দিছো যাতে শাইনিং আহে দেখিবলে আৰু একেবাৰে তলত একো দিয়া নাই ইনাৰ কাপোৰ এটা লগাব লাগিব বহুত লৰালৈকে কাপোৰটো চিলোৱা হ'ল যে সেইকাৰণে অকমান
বেয়াকৈ চিলোৱা আগতে হৈ আছে আৰু তলটো কাপোৰ দিব লাগিব তলত মানে যিটো আমি যে কটন কাপোৰ এটা দি দিওঁ সেইটো দিলে সিহঁতি পিন্ধি ভাল পায় সেইটো দিব লাগিব দিয়া নহ'লে সেইটোৱে ফ্ৰকটো বৰ বিশেষ একো নাই কাপোৰকণ বোৱাই আনিছোঁ খালি এক্সট্ৰাকৈ আৰু এতিয়া একদম চবতকৈ স্পেচিয়েল আপোনালোকে বহুত বেছি মৰম দি থকা কাপোৰযোৰ দেখাম এইযোৰ হৈছে কাপোৰযোৰ এইযোৰ কি কাপোৰ সুধি আছিলে কেনেকৈ বনাইছিলোঁ চব ডিটেইলছত কৈ দিম আজি দেই প্ৰথমতে চাদৰখনি উলিয়াই লৈছোঁ এয়া এখন চাদৰখনত মই বৰ বিশেষ ফুল দিয়া নাই অকল এয়াতে দেখিছে 1 2 3 4 5টা ফুল কৰিছোঁ চাদৰখনত এয়া দেখিছেনে আৰু ইয়াতে এটা লেছ লগাই দিছোঁ এই লেছটো মই মিছৰ পৰা আনিছিলোঁ আপোনালোকক আগতে মই ভিডিঅ' আনবক্সিং কৰিনে দিছিলোঁ চোৱাসকলে গম পাব আৰু যদি নাই যিসকলে বিচাৰি নাই পোৱা তেওঁলোকৰ স্ক্ৰীনশ্বট এটা মাৰি দি দিম বাৰু আৰু ইয়াতে মণি দি পেলাই দহি পাতি দিছোঁ এয়া মণি দি বৰ্ণালী পাতৰ সূতাই দহি পাতি দিছোঁ বিশেষ একো নাই কাপোৰযোৰ হৈছে টচো নহয় মুগাও নহয় 50-50 মানে টচ আৰু মুগা দুইটা বানি আছে এটাত যদি দীঘত টচ আছে তেতিয়া বানিৰ মুগাটো কৈছে 50-50 বুলি কয় আপোনালোকে চাগে যিসকলে মুগাৰ বিষয়ে বহুত জানে তেওঁলোকে জানে চাগে আৰু একোৱে নাই একেবাৰে চিম্পুল এই যে কাপোৰযোৰ 50-50 হয় টচৰো নহয় মুগাৰো নহয় 50-50 দুইটা বোৱা আছে টচ আৰু মুগা বৈ দিলে 50-50 বুলি কওঁ আমি আপোনালোকে যদি বেলেগ কিবা কৰে জনাব কাপোৰযোৰ মানে কি হ'ল পুৰা ইস্ত্ৰি কৰি থৈছিলোঁ কাপোৰযোৰ মই ধুই দিলোঁ একদম পিয়ৰ একদম নতুন আছিলে মই ধুই দিলোঁ যিহেতু মই মাৰ থকা কাপোৰ পিন্ধি বহুত বেয়া পাওঁ সেইকাৰণে ধুই দিলোঁ মাহঁতে খুব গালিও পাৰি আছিলে কাপোৰযোৰ ধুই দিয়াৰ কাৰণে চাদৰখন দেখালৈ আগটো দহি লগাই ছাইডত লেছটো লগাই দিলোঁ আৰু বুকুত পৰাকৈ এব্লিককেইটা লগাই দিছোঁ এইকেইটা আৰু এইখন মেখেলাখন এনেকৈ বুটা কৰি দিছোঁ মেখেলাখনত আঁঠুলৈকে পৰাকৈ এনেকৈ বুটা দি দিছোঁ আৰু এইটো তলৰ লেছটো লগাই দিছোঁ এইখিনি গোটেই যিমান যি বস্তু দেখিছে এইখিনি এইবিলাক এব্লিকো মই চব মিছৰ পৰাই লৈছোঁ এইটো লেছটো মিছৰ পৰাই লৈছোঁ আপোনালোকক স্ক্ৰীনশ্বট এটা মাৰি দি দিম আৰু আঠাটো দি পেলাই লগাইছোঁ কমকৈ লগাইছোঁ যাতে মোৰ কাপোৰযোৰ নষ্ট নহয় জানেনে পাছত যাতে মই কাপোৰযোৰ পিন্ধিব পাৰোঁ এনেকৈ আঠা দি দিছিলোঁ এয়া অকণমান আঠা দিছোঁ কাৰণ ফুলটো এৰুৱাই দিলে কাপোৰযোৰ আকৌ মানে মই চাদাকৈও পিন্ধিব পাৰিম তেনেকুৱা হিচাপত কৰি থৈছোঁ ফুলটো কমকৈ দি আপোনালোকে মন কৰিলে চিলাই দিব পাৰে কিন্তু মোৰ বহুত লৰালৰি হৈছিলে কাৰণে আঠাই দি দিলোঁ আৰু কাপোৰযোৰ চবেই ভাল পাইছে আপোনালোকেও বহুত বেছি মন দিছে কাপোৰযোৰ সকলোকে বহুত বেছি ধন্যবাদ এনেকৈ মন দি থাকিব ভিডিঅ'বিলাক চাই থাকিব আজি আপোনালোকক দেখাই দিলোঁ কেনেকৈ বনাইছিলোঁ সেইটোও কৈ দিলোঁ এইখিনি এব্লিক তাৰপাছত এইটো এটা লেছ আপোনালোকক লিংক দিব নোৱাৰিলোঁ আপোনালোকে স্ক্ৰীনশ্বট মাৰি দিম আপোনালোকে অৰ্ডাৰ কৰি কাপোৰ বনাব পাৰিব খালি দাম হয় লেছখিনি বহুত